নমস্কাৰ মই ডাক্তৰ Arup Kumar Nath কনসালটেন্ট ইউৰ'লজিষ্ট IUKD সোণাপুৰ গুৱাহাটী এটা পাদৰ বাবে বিয়াখন ভাঙিল যুৱ লেখক খুব কম সময়ৰ ভিতৰতে ৰম্য ৰচনা হাস্য ব্যংগ সাহিত্যৰ ক্ষেত্ৰখনত এসা সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা অশোক কুমাৰ নাথ দেৱৰ এখন শেহতীয়া ৰম্য ৰচনাৰ কিতাপ তেখেতে একেলেথাৰিয়ে যোৱা ৪-৫ বছৰত কেবাখনো এনে ধৰণৰ যেনেকৈ হাঁহপোৱা ভেকুলিয়ে গললৈকে জপিয়াই পৰুৱা পৰুৱানি আদি এনে ধৰণৰ কেবাখনো হাস্যব্যংগ কিতাপ তেখেতে লিখিছে আৰু আমাৰ বহু দৰ্শকে আদৰি লৈছে আৰু আমাৰ আজিৰ সমাজ হাঁহিব পাহৰি যোৱা আমাৰ আজিৰ সমাজক হাঁহিৰ কিছু খুৰাক যোগাবলৈ সক্ষম হৈছে বুলি মই নিশ্চয়কৈ ভাবিব পাৰোঁ এতিয়া এই কিতাপখনক লৈ শেহতীয়াকৈ কিছু বিতৰ্কৰ সূচনা হোৱা দেখা গৈছে কিছু সমালোচকে কৈছে যে পাদ শব্দটো লেখাটো ঠিক হোৱা নাই সেইটো এটা যেন এটা ভাল শব্দ নহয় কিন্তু এজন চিকিৎসক হিচাপে মই ক'ব বিচাৰোঁ যে পাদ হ'ল শৰীৰৰ পৰা আমাৰ অলাগতিয়াল পদাৰ্থ এটা গেছ ওলাই যোৱাৰ এটা প্ৰক্ৰিয়া যিটো আমাৰ উশাহ নিশাহৰ দৰে হ'ব পাৰে গতিকে আৰু অসমীয়া অভিধানতো ইয়াক পোৱা যায় গতিকে মই নাভাবোঁ যে ই এটা অশ্লীল শব্দ বা আমি সততে ক'ব নোৱাৰা শব্দ এটা আৰু বিশ্ববিশ্ৰুত বহু লেখকে ইয়াৰ ওপৰত ৰিচাৰ্চো কৰিছে আৰু খুব ভাল সুপাঠ্য লিখিছে আৰু দৰ্শকেও আদৰি লৈছে গতিকে মই ভাবোঁ অযথা কোনো বিতৰ্কৰ সূচনা নকৰি আহকচোন আমি তেখেতৰ এই হাস্যব্যংগৰ কিতাপখন আমি সকলোৱে পঢ়োঁ আৰু আমি সকলোৱে হাঁহোঁ আজি এই যান্ত্ৰিক আৰু প্ৰতিযোগিতাৰ পৃথিৱীখনত সকলোৱে হাঁহিবলৈ লাহে লাহে পাহৰি গৈছে আৰু আজিকালি দেখা যায় যে বিয়া এখন ভাঙিবলৈ কেতিয়াবা এতিয়া আমি অলপতে শুনিছোঁ যে এটা চেম্পুৰ কাৰণেও বিয়া ভাঙি যায় আৰু দেখা যায় যে আজিকালি এনে ধৰণৰ হয় যে মোবাইলত এটা হোৱাটছআপ মেছেজ দিও বিয়া ভাঙি যায় ইটছ অভাৰ এনে ধৰণে গতিকে এটা পাদৰ বাবেও বিয়া ভাঙিব পাৰে নেকি গতিকে নামটোৱেই খুব হাঁহি উঠা ধৰণৰ গতিকে আহক আমি সকলোৱে এই কিতাপখন পঢ়োঁ আৰু এজন উঠি অহা যুৱ হাস্যব্যংগ লেখক যিটো অসমীয়া সাহিত্যত একেবাৰে বিৰল আৰু মই যদি মোৰ এটা অনুভূতি এনেকুৱা হয় যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পিছত একেলেথাৰিয়ে হাস্যব্যংগৰ ওপৰত মনোনিৱেশ কৰি একেলেথাৰিয়ে এনেধৰণৰ কিতাপ লেখা আৰু এজন বেলেগ লেখক মোৰ মনত খুব সহজে অহা নাই গতিকে আমি অযথা বিতৰ্কৰ সৃষ্টি কৰিব নালাগে আহকচোন আমি তেখেতৰ এই কিতাপখন পঢ়োঁ নিজেও হাঁহোঁ আৰু আনকো হাঁহোঁ নমস্কাৰ প্ৰকাশ পালে অশোক কুমাৰ নাথৰ ৰস ৰচনাৰ সংকলন এটা পাদৰ বাবেই বিয়া ভাগিল পাঞ্চজন্য বুকছে প্ৰকাশ কৰা অশোক কুমাৰ নাথৰ পঞ্চমখন ৰম্য ৰচনাৰ সংকলন এটা পাদৰ বাবেই বিয়া ভাগিল এতিয়া যিকোনো কিতাপৰ বিপণী আৰু গ্ৰন্থমেলাৰ লগতে এমাজনতো উপলব্ধ কুৰিয়াৰ অথবা দ্ৰুত দাস সেৱাযোগে গ্ৰন্থখনি পাবলৈ ফোন কৰক 99574 32010 এই নম্বৰত